মাইকী মানুহে মাইকী মানুহৰ প্ৰধান শত্ৰু বা শ্ৰেষ্ঠ শত্ৰু বুলি কলেও ভুল নহয়। কথাষাৰ আকৌ প্ৰমাণ হল। বুজি পাইছেনে কিয় কৈছো? মই কৈ আছো শুনক। ৰিসেন্টলি 10 দিনৰ পৰা মই ভিডিঅ' বনাই আছো। ফুৰিব যা মৰ্নিং ৱাকত তাতে ভিডিঅ' বনা সময় পালে আৰু সেইবিলাক ভিডিঅ' মই ইনষ্টাগ্ৰামত বা ফেচবুকত দি আছো আৰু মানুহে চাই আছে। তাকে দেখি আমাৰ ঘৰৰ ওচৰত থকা কেইজনীমান খুৰী জেঠিমা বাইদেউ মাহীৰ হেনু কটিত জলকীয়াই পুৰিছে। তেওঁলোকে পুৰণিত থাকিব নোৱাৰি মোক ভৌ ভৌ কৰা আৰম্ভ কৰি দিছে আৰু তেওঁলোকে নাজানে যে তেওঁলোকৰ ভৌ ভৌত মই ভয় কৰিম বুলি ভাবিছে। কিন্তু হাতীয়ে জানো কুকুৰৰ ভৌ ভৌক ভয় কৰে? সি তাৰ নিজৰ ৰাস্তাত সদায় চিধা হৈ থাকে। গতিকে ভৌ ভৌ কৰি কৰি কুকুৰবিলাকে নিজে ঠাণ্ডা হৈ যায় লাষ্টত। গতিকে মোৰ দৰে নিৰ্যাতিত হোৱা সকলো মহিলাক মই কৈছো, আপোনালোকে যিটো কৰি আছে বৰ্তমান সেই ভৌ ভৌত ভয় নকৰি আগুৱাই যাওক, আগবাঢ়ি যাওক আৰু সদায় মাত মাতিব। কেতিয়াও নামাতি আত্মহত্যাৰ দৰে পথ বাছি নলব। মই যেনেকে বলি হৈছো, নিৰ্যাতিত হৈছো, মোৰ নিচিনা হাজাৰ মহিলা নিৰ্যাতিত হৈ আছে আৰু তেওঁলোকে মেণ্টেলি প্ৰেছাৰ পাই লাষ্টত তেওঁলোকে একো মাত মাতিব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাছি লৈ আছে। গতিকে মই সেই সকল মুখা পিন্ধা ভদ্ৰ মহিলাক কব বিচাৰিছো,